Hey guys, মই জুৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত নিজে ট্ৰাই কৰা এটা ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছো সকলোৱে বনাই আজি বোলো মই ট্ৰাই কৰো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলো বলকচোন আজি মই যেটো বস্তু ৰান্ধিবলৈ গৈ আছো এই বস্তুটো ৰান্ধিবলৈ মোক ব্যৱহাৰ হোৱা ইনগ্ৰেডিয়েন্টছখিনি হ'ল আটা এবাটি লৈছো এটা মিডিয়াম সাইজৰ আলু সৰুকৈ ৰুকি লৈছো এটা মিডিয়াম সাইজৰ পিয়াজ তাকো ৰুকি লৈছো তিনিটা জলকীয়া নিমখ আৰু হালধি আপোনালোকে ভুল নুবুজিব এটো একেবাৰে মোৰ নিজৰ ৰেচিপি হয় প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছো सेपটো ৰেডি হৈছে ভজাটো বাৰু হোৱাই নাই এতিয়া ভাজোঁগৈ আজি ভিডিওটো চাই যদি ভাল পালে তেনেহলে লাইক কমেন্ট আৰু চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ বাই বাই